এজোপা বৰহমথুৰি এটা খুব আপুৰুগীয়া উদ্ভিদ প্ৰজাতি অসমৰ মানে সংস্কৃতি সমাজৰ সৈতে মানে বিজড়িত এজোপা গছ ইয়াৰ বৈজ্ঞানিক নাম হৈছে মেগনলিয়া হক্সনি ইয়াৰ পৰাগৰেণুৰ আকাৰ তাৰপিছতে ইয়াৰ জীৱাশ্ম সেইবিলাক অধ্যয়ন কৰি গম পোৱা গৈছে যে এবিধ অতি মানে প্ৰাচীন উদ্ভিদ প্ৰজাতি আৰু আমাৰ বিহুনামবোৰত ইয়াৰ সঘন উল্লেখ মানে মন কৰিবলগীয়া আমাৰ নাচনীয়ে তাহানিতে ইয়াৰ থুৰিৰে বুলাই লৈছিলে উঠ গতিকে আজিকালি যিহেতু লিপষ্টিক লগায় তাহানিতে বৰহমথুৰি বুল হেৰি কৰিছিলে এয়া বৰহমথুৰি থুৰি ওপৰত দেখিবলৈ পাইছে এজোপা গছ সাধাৰণতে 15 মিটাৰলৈকে ওখ হয় আৰু ক্ৰান্তীয় চিৰসেউজ যিবিলাক অৰণ্য মানে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট সেইবিলাকত বৰহমথুৰি সাধাৰণতে দেখিবলৈ পোৱা যায় আমি হাঁহখাতি সংৰক্ষিত বনাঞ্চলত আছোঁ গতিকে ইয়াতো দেখিবলৈ পাইছোঁ লীলা গগৈৰ বিহুৱতী সমীক্ষাত আছে যে লুইতৰ পাৰৰে বৰহমথুৰি এজুপি আমিনো খৰি লুৰা ঠাই উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা তামোল দি মাতোতা নাই ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই মানে ক্ৰান্তীয় চিৰ